বিজ্ঞানৰ ইমান উন্নতিৰ পাছতো আজিও এনে কিছুমান ৰহস্য আছে যাৰ উত্তৰ বিজ্ঞানে দিব নোৱাৰে আৰু তাৰ ভিতৰত এটা হৈছে ব্লাড বা তেজ আজিও বিজ্ঞানে এইটো ক'ব নোৱাৰে যে সকলো মানুহৰ তেজৰ ৰং একে হোৱাৰ পাছতো ই বেলেগ বেলেগ টাইপৰনো কিয় হয় কাৰোবাৰ এ পজিটিভ কাৰোবাৰ এ নেগেটিভ কাৰোবাৰ বি পজিটিভ কাৰোবাৰ বি নেগেটিভ কাৰোবাৰ এ বি পজিটিভ কাৰোবাৰ অ' পজিটিভ বা নেগেটিভ 1901 চনত প্ৰথমবাৰ কাৰ্ল লিঞ্চটেনে এইটো কৈছিল যে তেজো বেলেগ বেলেগ টাইপৰ থাকে আৰু এই বেলেগ বেলেগ টাইপৰ তেজ এটা আনটোৰ লগত মিক্স নহয় তাৰ মানে এইটো বুজিব পাৰি যে আমি কোনো ব্যক্তিৰ প্ৰপাৰ ব্লাড গ্ৰুপৰ বিষয়ে নজনাকৈ তাক যিকোনো তেজ দিব পৰা নাযাব কিন্তু এনেকুৱা কিহৰ বাবে হয় আজিও কিন্তু কোনেও নাজানে এই ভিডিঅ'টো আপোনালোকক কেনে লাগিল তলৰ কমেন্ট বক্সত নিশ্চয়কৈ জনাব আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে এই চেনেলটি লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব